দেৱন চৌধুৰী আজি আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ বৰষা চেনেলৰ জৰিয়তে। দৰং জিলা স্বচ্ছ আদৰ্শ গাঁও নিৰ্মাণ অভিযান হালধা, এই হালধাৰ যি স্বশাসিত মন্ত্ৰীসভা আছে, মন্ত্ৰীসভাৰ শিক্ষা বিভাগৰ জৰিয়তে লগতে হালধাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰ্ণালী প্ৰগতি সংঘ, এই দুইটা অনুষ্ঠানৰ যুটীয়া উদ্যোগত গত বছৰৰ দৰে হালধা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবেলি 2022 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষ পৰীক্ষা দিব, সেইসকলক সমূহীয়াভাৱে বৰ্ণালী প্ৰগতি সংঘৰ কাৰ্যালয় যি শুভেচ্ছা জ্ঞাপনৰ অনুষ্ঠান আয়োজন কৰিছিল, সেই অনুষ্ঠানৰ কেইটামান দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ এয়া বৰষা চেনেলৰ জৰিয়তে। এই অনুষ্ঠানত হালধা মন্ত্ৰী পৰিষদৰ শিক্ষামন্ত্ৰী হিৰণ্য কুমাৰ নাথ, লগতে আন এজন শিক্ষামন্ত্ৰী ৰত্নেশ্বৰ নাথ, ইয়াৰ উপৰিও হালধা মন্ত্ৰী পৰিষদৰ মুখ্যমন্ত্ৰী ভাস্কৰ জ্যোতি নাথ অংশগ্ৰহণ কৰে। এইবেলি প্ৰায় অধিকসংখ্যক ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত বৰ্ষ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি আপোনালোকক হিৰণ্য কুমাৰ নাথদেৱে কিছুমান জ্ঞান পৰামৰ্শ দি আছে। তাৰমানে নোট বনাব দিছে, নিজা নোট লাগে, অন্যান্য বহুত